নমস্কাৰ, মই ভূমনি আপোনালোক আটাইকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছো। এয়া মই গৈ আছো, মানে আজি আমাৰ ঘৰলৈ এটা নতুন ফেমিলি মেম্বাৰ আহিব। অলৰেডি ISBT-লৈ আহি আছে, মই ISBT-লৈ গৈ আছো। তাৰ পৰাই মই তেওঁক তাক পিক আপ কৰিম। ISBT-ৰ পৰাই মই আমাৰ অকণমানি মেম্বাৰটোক পিক আপ কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰো। কোননো আহিব আজি আমাৰ ঘৰলৈ? এয়া মই যে কৈছিলো আমাৰ অকণমানি আমাৰ আলহী এটা আহি আছে, ফেমিলি মেম্বাৰ। এয়া অকণমানি কিউটি। এয়া ভাইটিৰ পৰা আমি ইউটিউবত চাই পেলাই নাম্বাৰ লৈ পেলাই বুকিং কৰিছিলোঁ ভাইটিৰ পৰা, আৰু আজি আমাক এয়া হেণ্ড অভাৰ কৰিলে এইটো অকণমানিটো। এয়া আমাৰ মৰম লগা কুটি এতিয়া লৈ যাওঁ আমাৰ ঘৰলৈ। বলক ইয়াৰ সৈতে আমি ঘৰলৈ যাওঁ। ল'ৰা আহি গ'ল, আজি এটা ছাৰপ্ৰাইজ আছে। আহি গ'ল আমাৰ ডেকা ল'ৰা, এয়া জোতা খুলিছে স্কুলৰ পৰা। কৈছে এটা ছাৰপ্ৰাইজ দেখা দিবলৈ আছে। ছাৰপ্ৰাইজ আমি ৰাখিম। আমি আনিছো। কেনেকুৱা লাগিছে তোমাৰ? কেনেকুৱা লাগিছে? কি নাম দিবা? আগতে বেগটো খুলি লোৱা। স্কুল বেগ থৈ যোৱা। কোন আহিছে? দাদা আহিছে। দাদা আহিছে। এইয়া ছাৰপ্ৰাইজ। এতিয়া অকণমান এৰি দিয়াচোন তাক। এৰি দিয়া। কি কৰে চিলিকিছে। মোৰ চলি আছে। নপৰে। কোৱা তোমাৰ সাৰপ্ৰাইজটো পাই কেনেকুৱা লাগিল কোৱা? কেনেকুৱা লাগিল? Unbelievable. हमारा नया मेहमान। আহিয়ে বদমাচি আৰম্ভ কৰি দিছে। আমাৰ মুন্নিয়ে একদম পুৰা আচ কৰাই দিছে। আহিয়ে গা পা ধুৱাই দিছে, অকণমান চাফ চিকুণ কৰি। এয়া পুতি গা ধুৱাই চাফা কৰি আছে। কুকলি বাপৰে বাপ, কি খং! বাপৰে ইমান খং! হৈ গ'ল বেছি হ'ল নেকি চেভলন মুন্নি? হা? আমি কিটা আছে বডি বিল্ডিং কৰি বাপৰে বাপ। খালে ই কচু আছে। ইমান বদমাছ। আমাৰ এইকেইটা জ্বলাব দে, তোমাক বহুত জ্বলাব। মই স্কুলত থাকিলে আমাৰ ভাল বাবু গা ধুইছে। এইয়া হৈ গ'ল দেই। এতিয়া আমি গাটো মুচি এই লেটাৰখিনি গ'লে ঠিকেই না, কিবা আঠা টাইপৰ নিচিনা হৈছে। বাকী সেইবোৰ গ'ল। লাহে যাব। চেম্পু টেম্পু যেতিয়া কৰাব। ঐ বদমাছ, ইয়াক নৰ্মেল চেম্পু দিলে হ'ল আমাক। হৈ গ'ল, গাটো চাফা হৈ গ'ল। এতিয়া আমি ভাত খাম। এতিয়া গা ধুলে, আহিয়ে গা পা ধুই ললে। এতিয়া লাহে লাহে ভাত খাব ন। এইটোৱে আমাৰ কুকলি খানা খাইছে দেই। খাইছে, গা ধুলে, এতিয়া খানা খাইছে। দৈ ভাত। এইবোৰতো নহয় দেই। দৈ ভাত ভাল হয়। পুৰা চাফা হৈ যাব। কালি ভিডিঅ'টোৰ লগতে মই কানেক্ট কৰিছোঁ আজিৰ কথাখিনি। কালি আমাৰ অকণমানি আলহীটো আহিলে, অকণমান চাফ চিকুণ কৰি দিলে, অকণমান খোৱালে।
এতিয়া আজি ভাবিছো আমি তাৰ এটা নাম লাগিব, আমি এটা তাৰ নামাকৰণ কৰিম। বহি আছে অকমানি, আজি আমাৰ অকমানিটোৰ নামাকৰণ কৰা হ'ব। এয়া ভাই বোৱাৰী মুনমিয়ে লৈ আছে, এইজনীক মই বহুত দিনৰ পৰা দেখুৱাই বুলি ভাবিয়ে আছে, এইজনী মোৰ বেষ্ট ফ্ৰেণ্ড সবিতা, আৰু এয়া মোৰ সবিতাৰ ছোৱালী মোৰ বেটি। হাই কোৱা। हाय। और मोर बेटा को बोल बाबू पीछे, हाँ पीछे ही है, यहाँ बैठ जाओ तुम भी। हाँ एया बेटा, गति আমি সব নামাকৰণ কৰিবলৈ ভাবি আছো। আজি এখন আমি লটাৰী পাতিম। 4টা নাম লৈছে ন, 4টা নাম লোৱা হৈছে, গতিকে ইয়াৰে কোনটো নামেৰে আমি মাতিম আজি লটাৰী হ'ব। সবিতা লটাৰী সজাই দিয়া, নামকেইটা দি দিয়া, নামকেইটা দি দিয়া। দিয়া দে, দিয়া দে। হেৰি কৰি দিম, দিয়া এতিয়া দিয়া। তোমাৰো কৰিব লাগিব, তুমি হল মেইন ন। এই 4টা আমাৰ 4টা নাম দিয়া হৈছে ইয়াত, কি হ'ব নামটো উঠাৰ পিছত বাৰু কম। এতিয়া আমাৰ লটাৰী কৰিব আমাৰ मिमी। मिमी आ जा, यहाँ से एक ले लो तुम। अब इसका नाम कर रहे हैं। हाँ अभी नामकरण हो रहा है अभी। আচ্ছা নাম তাহলে কি নাম আহিছে জানো এতিয়া? টুকটুক। মুন্মী কৈ আছিলে টুকটুক ৰাখি বুলি, তো আজিৰ পৰা আমাৰ ইয়াৰ কি নাম হ'ল? টুকটুক। আৰু এটা মোৰ ল'ৰাই মানে কি নাম ভাল পায়? ৰকি। সি মানে ৰকি কৈ আছিলে, এতিয়াতো ডাক্তৰৰ তালৈ নিব লাগিব। আমি সকলোতে 2টা নাম থাকেই, এটা ঘৰুৱা নাম এটা লিখা নাম, গতিকে আমি লিখা নাম ৰকি কৰি দিলো আৰু ঘৰত টুকটুক বুলি মাতিম, আৰু সি যদি মাতে ৰকি ৰকি মাতিব, হয়নে নহয়? ঠিক আছে, আজিৰ পৰা এয়া আমাৰ কোন? টুকটুক। হাই কা টুকটুক। My name is টুকটুক। আৰু দেখাত যেনেকুৱা শান্ত একেবাৰে নহয়, সেনেকা নহয়, বিৰাট কেমেৰা সন্মুখত টোটেলি এক্টিং কৰিব জানে। মুন্মিক ৰাতিপুৱা দৌৰাই দিলে মোৰ বোৱাৰীজনীক, কালি তাইক খুব মৰম কৰিলেতো, ৰাতিটো মানে থাকে তাইকে বিচাৰি আছে, আজি ৰাতিপুৱা অহাৰ পিছতহে অলপ মানে ঠিক হৈছে। বহুত ডাঙৰ এক্টৰ। তো টুকটুক এতিয়া আহা, সকলোৰে আহা। গতিকে কি কম, টুকটুক এতিয়া আমাৰ ব্লগৰ মেইন মেম্বাৰ হ'ল। আপোনালোকে সকলোৱে সাপোৰ্ট কৰিব, আমাৰ ব্লগখন সকলোৱে সাপোৰ্ট কৰিব, ভূমনিক সাপোৰ্ট কৰিব, ভাল পোৱা মৰম দিব আমাক। আমি টুকটুকক লৈ ভিডিঅ' বনাই থাকিম, আপোনালোকেও চাই থাকিব। আৰু আমাৰ নামটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। সাবস্ক্ৰাইব মি। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰো। বাই বাই।